স্বাগতম জনাইছো সত্তৰনগৰী মাজুলীৰ পৰা মই স্নিগ্ধা সুমনে SP আছামিজ এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ' লৈ আহকচোন চাওঁ আমি আজি সত্ৰসমূহ অফিচৰ পৰা আহি পিনি আমি এতিয়া নামিছোঁ কমলাবাৰীতে ধুনীয়া ৰিজৰ্টতে মানে হোটেলত আৰু আমি ব্ৰেকফাষ্টটো কৰি ল'ম তাৰপাছত আমি যাম আউনীআটী সত্ৰ আমি এতিয়া ব্ৰেকফাষ্ট কৰোঁগৈ নামটো কৈ দিয়া এয়া আমাৰ বৰ্ণাক্ষী নাথ একদম আটাইতকৈ ওখ ডাঙৰ ছোৱালীজনী ডিপাৰ্টমেণ্টৰ এইখন হৈছে মানধনিয়া হোটেল কমলাবাৰীতে আছে ইয়াতে আমি ব্ৰেকফাষ্টটো কৰিবৰ কাৰণে এতিয়া গাড়ীৰ পৰা নামিছোঁ আৰু ব্ৰেকফাষ্টটো কৰি লৈয়ে যাম আউনীআটী সত্ৰলৈ এতিয়া আমি আহি পাই গ'লোহি আউনীআটী সত্ৰ আউনীআটী সত্ৰৰ এইখন হৈছে মূল প্ৰৱেশদ্বাৰখন আৰু এই আউনীআটী সত্ৰ হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ আহোম ৰজা জয়ধ্বজ সিংহই এই আউনীআটী সত্ৰখন স্থাপন কৰিছিল আৰু জানিব পৰা মতে অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ ধ্বজবাহক সত্ৰসমূহৰ ভিতৰত শ্ৰী আউনীআটী সত্ৰ হৈছে প্ৰধান এইফালে দেখিছেনে বাৰু একদম ছাইডত দোকান আছে আমি এতিয়া আউনীআটী সত্ৰত সোমাই আহিছোঁ মানে গেটেৰে সোমাই আহিছোঁ তাত ধুনীয়া পৰিৱেশ মই আগত এবাৰ আহিছিলোঁ কিন্তু তেনেকৈ ভিডিঅ' কৰা নহ'ল আৰু এইবাৰ ভিডিঅ' কৰিছোঁ আৰু তাৰপিছত এতিয়া চাকি লৈ লৈছোঁ আৰু এতিয়া চাকি জ্বলামগৈ ঠিক আছে আমি ভিতৰত সোমাই লওঁ এতিয়া চাকি তাকি জ্বলাই লওঁ আৰু তোমাক মই তুলি দিছোঁ চাকি জ্বলাই ওলালোঁ আৰু এতিয়া আৰু প্ৰসাদো খালোঁ এতিয়া মিউজিয়ামত সোমামগৈ আৰু মিউজিয়ামত হয়তো ভিডিঅ' কৰিব নিদিব কিজানি চাগে সেইকাৰণে নকৰোঁ আৰু ঠিক আছে মিউজিয়ামত মই সোমাই লওঁগৈ এতিয়া আমি আউনীআটী সত্ৰৰ পৰা ওলাই আহিছোঁ এইফালে ইমান ধুনীয়া ধুনীয়াকৈ বেটেৰে বনোৱা বেগবোৰ আছে একদম বেগবোৰ দেখি পিনি মোৰ ইমান ধুনীয়া লাগিছে এটা ল'ব মন আছিল কিন্তু নল'লোঁ আৰু এতিয়া আউনীআটী সত্ৰৰ পৰা ওলাই আহি পিনে এতিয়া কমলাবাৰী সত্ৰত সোমাইছোঁহি আৰু ইয়াত চাকি নজ্বলাওঁ আৰু আউনীআটী সত্ৰত যিহেতু চাকি জ্বলাই আহিছোঁ সেইকাৰণে এতিয়া তেনে সোমাম আৰু চাম আৰু সত্ৰাধিকাৰক লগ কৰিম ঠিক আছে আৰু এইখনেই হৈছে উত্তৰ কমলাবাৰী সত্ৰ এই উত্তৰ কমলাবাৰী সত্ৰখন মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদুলাহঁতে প্ৰতিষ্ঠা কৰিছিল বৰ্তমানৰ এই উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন দেৱগোস্বামীদেৱ আমাৰ চব ছোৱালী আহিছে কিন্তু এটা আমাৰ লগত ল'ৰা আহিছে ছাৰৰ বাহিৰেও এইজন আমাৰ ল'ৰাজন মুখখন দেখাই দে না এইটো দাড়ি নথকা ল'ৰা চলি আছে কিন্তু দাড়িটো নাই চুলিটো ৰাখিছে মানে গগৈ একদম তলতে ক'লা মুনি আহিছে নহয় বডিগাৰ্ড আহিছোঁ আকৌ বডিগাৰ্ডজনী ছোৱালী মাজুলী ল'ৰাই জোকালে কি হ'ব মোবাইলটো দম দিব লাগিব সেইটোৱেতো লগতে গাৰ্লফ্ৰেণ্ডজনী এজনী এতিয়া আমি আহি আছোঁ এয়া কমলাবাৰীৰ সত্ৰাধিকাৰৰ লগত কথা পাতিবলৈ আৰু আপোনালোককো দেখাম এনেকৈ কথা পাতি এইখন ডলা চাওক একদম ইমান ডাঙৰ ডাঙৰ ডলা কোনোদিন দেখাই নাছিলোঁ আজি ফাৰ্ষ্ট দেখিছোঁ আপোনালোকক ইমান ডাঙৰ ডলা বহুত ধুনীয়া এটা পৰিৱেশ হয় যিমান পাৰোঁ আৰু ভিডিঅ'বোৰ কৰিছোঁ আৰু নিশ্চয় আপোনালোকে ভাল পাব বুলি মই ভাবিছোঁ এই গছজোপা ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে বৰ ধুনীয়া লাগিছে দেখিবলৈ নহয়নে বাৰু আৰু আগতে আমি যে এই গছৰ পাতখিলা আমি কিতাপৰ মাজত সোমোৱাই থওঁ কি গছ কয় ভালকৈ মই নাজানো বাৰু যদি আপোনালোকে জানে ক'ব আৰু এতিয়া আমি আহিছোঁ সত্ৰাধিকাৰৰ সৈতে কথা পাতিবলৈ এই অকণমানি ল'ৰাটো আছে তাৰ আজি 26 ডিচেম্বৰত তাৰ বাৰ্থডে হয় তোমাৰ লগত অকণমান কথা পাতিব খালি না আজি ল'ৰাটো কোন খেলি
এই ককাজন যে দেখিছে আপোনালোকে এই ককাজন 100 বছৰ অতিক্ৰম কৰিলে আৰু এই 100 বছৰ অতিক্ৰম কৰা বয়সতো ইমান টনকিয়াল যে হৈ আছে দেখিছেনে বাৰু একদম খুজে কাটলে একেবাৰে ডেকা নিচিনাই হৈ আছে আৰু তেওঁ 2021 বৰ্ষত ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ এয়া পাইছিল পদ্মশ্ৰী বঁটা আৰু আমাৰ ইয়াক দেখাইছিল আৰু পদ্মশ্ৰী বঁটাটো কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰক লগ কৰিলোঁ আৰু সত্ৰাধিকাৰক লগ কৰি এতিয়া কমলাবাৰী নামঘৰৰ ভিতৰত সোমালোঁ আৰু সেৱা এটা কৰিলোঁ একদম ধুনীয়া মানে এটা পৰিৱেশ বহুত পেইণ্টিংবোৰ ইমান ধুনীয়া লাগিছে যে একদম ধুনীয়া ভাল লাগিছে আৰু ইয়াৰ পৰা আমি গড়মূৰ সত্ৰত যাম তাৰপিছত দেখাই থাকিম আৰু একদম ইমান ঠাণ্ডা পৰি আছে অথনি যে ৰ'দ ওলাই আছিলে ৰ'দ ওলাই থকাৰ কাৰণে মই চুৱেটাৰ নিপিন্ধিলোঁ এতিয়া ঠাণ্ডা লাগিছে আৰু গাড়ীতে থৈ দিছোঁ চুৱেটাৰটো আৰু এতিয়া পিন্ধি ল'বগৈ লাগিব আৰু চুৱেটাৰ নহ'লে বেমাৰ ল'ব আৰু থাকিবলৈ আছে দুদিনকৈ ৰাতিটো থাকিবকৈ নোৱাৰিম নহ'লে লাগিছে একদম ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে একদম বহুত ধুনীয়াকৈ একদম সেউজীয়া পৰিৱেশ হৈ আছে এইফালে খেতিও কৰিছে লগতে আমি ব্ৰেকফাষ্ট কৰা হোটেলখনতে এতিয়া আমি লাঞ্চটো কৰিবলৈ সোমাইছোঁ বহুত দেৰি হৈ গ'ল আৰু লাঞ্চটো মাজতে পৰি গৈছে আৰু আমাৰ এতিয়া লাঞ্চ কৰাই নহৈছে ডিনাৰ কৰাই নহৈছে তুমিও ওলাইছা বাতিও ওলাইছা এইটো কি আছে এইফালে আমাৰ ভাত আহি গ'ল ভাত পাপৰ বেঙেনা ফ্ৰাই আৰু এয়া আছিলে জলফাই চাটনি আছিলে ভাল লাগিছে জলফাই চাটনিটো খাই এইফালে আলু পিটিকা এইফালে চালাড আছিলে আৰু আজি যিহেতু মানডে আছিলে সেইকাৰণে আমি নিৰামিষে খালোঁ আৰু সকলোৱে খাইছে যেতিয়া আৰু এতিয়া আমি পাই গ'লোহি চিয়াং ৰিজৰ্ট এতিয়া আমি মানে লাঞ্চটো কৰি মেলি লাঞ্চটো অলমষ্ট কৰোঁতে 4 মানে বাজিলে আৰু দেৰি হৈ গ'ল এতিয়া আহি পিনি এয়া পাইছোঁ একদম এটা কটেজত সোমাইছোঁহি আমি এতিয়া একদম কটেজ এটা লৈ ব্ৰহ্মপুত্ৰ কিনাৰত ঘৰত আমি আজি থাকিম একদম বাঁহৰ এইটো কটেজ আছে আৰু দুটাকে টেণ্ট দিছে কিন্তু টেণ্টকেইটাত আজি নাথাকা পুৰা এইফালে একদম এটা ষ্টেট বাথৰুম আছে সেইফালে সৰু বেছি ওলাই আছে পুৰা একদম ধুনীয়া একদম এনজয় কৰিম আৰু আজি আমি এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ তাৰপিছত আপোনালোকক পাই থাকিম আৰু ৰাতিকে খাব বন ফ্ৰাইৰিং আছে আজি সকলোবোৰ আপোনালোকক মই দেখাই থাকিম আৰু এতিয়া আপোনালোকে ভিডিঅ'টো ৰেগুলাৰলি চাই থাকিব আৰু এতিয়া ৰেষ্ট কৰি লওঁ চিটলৈ একদম জুমিছে পুৰা মজা লাগিছে আৰু আপোনালোকে ক'ব মাজুলী ভিডিঅ'বোৰ কেনেকুৱা লাগিছে আৰু একদম ৰেগুলাৰলি চাই থাকিব মাজুলী ভিডিঅ'বোৰ আৰু ইয়াৰ পাছত পাই থাকিব বহুত ভিডিঅ' আৰু আজি এটা ৰাতি থাকিম আৰু এটা ৰাতি থাকিম তাৰপাছত আমি চেক আউট কৰিম ঠিক আছে বাই বাই এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ চাদৰ মেখেলা একদম সলাই মেলি অলপ ৰেষ্ট ল'লোঁ আধা ঘণ্টামান আৰু ৰেষ্ট কৰি একদম মানে ফ্ৰেছ হৈ পিনি এতিয়া ওলাইছোঁ লগৰ কেইজনীৰ ওচৰলৈ মানে কাষৰ ৰুমকেইটালৈ আমি এইটো কটেজত 4জনীহে থাকিম বাকীবোৰ বেলেগত থাকিব যে তাহাঁতৰ ওচৰলৈ যাওঁ এতিয়া চাওঁগৈ কিনো কৰি আছে আৰতি নাযায় আৰতি হ'ব বাই বাই ইয়াত লাইটটো অলপ মানে বহুত কমজুৰি হয় সেইকাৰণে পোহৰটো বহুত বেছি ভাল নাপাব কাৰেণ্ট নাই ন কাৰেণ্ট নাই মানে ইয়াত ক'ত কাৰেণ্ট মানে বেছি এটা ভাল নাপাব আৰু পোহৰটো ব্যৱস্থাটো ঠিক আছে গৈ আহোঁগৈ এতিয়া এইটো আমাৰ ৰুমটো কাষতে এইটো লগৰ কেইজনী ৰুম আছে আৰু এইফালে ৰুম আছে বহুত আন্ধাৰ হৈ আছে এতিয়া যাওঁতে সিহঁতৰ ওচৰতে কেনেকৈ চাওঁ হাই আমি কি কৈছা তোমালোকে হেল্ল'
এয়া আমি এনজয় কৰিছো বহি বহি পুৰা মজা লাগিছে বহুত মজা লাগিছে এই বাঁহৰ বিচনা বহুত পাগল কৰিছে ধুনীয়া বিচনা আমাৰ ৰুমটো দিম বাৰু আপোনালোকক এই বিশেষ একো নাই ৰুমটোত কিন্তু বাঁহৰ হয় যদি বহুত ভাল লাগে ৰুমটো একদম মানে বাঁহৰ তাতে আছো চাংঘৰ একদম চাংঘৰ কটেজ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চৰ কটেজ থকা মাজুলীলৈ আহিছা ইমান ধুনীয়া একদম বহুত মজা আপোনালোকে আহিব একদম কটেজত হ'ব একদম ব্ৰহ্মপুত্ৰ পাৰতে একদম চিয়াং ৰিজৰ্ট একদম বহুত ধুনীয়া এটা কটেজ হয় আৰু চব বাঁহৰ মানে একদম টোটেলি বাঁহৰ হয় বিচনালৈকে বাঁহৰ হয় বাথৰুমটো নহয় আৰু বাঁহৰ আৰু বাথৰুমটো মানে বাঁহৰে কিন্তু প্লাষ্টাৰ কৰি দিছে আৰু এতিয়া লগত অলপ এনজয় কৰোঁ আৰু আমি যাওঁ এতিয়া বেলেগ এটা ৰুমত ভিজিট কৰি আহোঁগে আৰু এটা ভাইটি আছে মাজুলীলৈ পাইছো ভাইটি তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া তুমি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কৈ দিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব তাহাঁতৰ ৰুমৰ পৰা আহিছো এতিয়া এইটো এটা কটেজ এইটোতো চাংঘৰ নহয় এইটো ইয়াৰ তলত থকা ঘৰ হয় এইকেইটা পিছত এতিয়া বেলেগ এটা ৰুমলৈ আহিছো যাম এতিয়া এইটো চাংঘৰ নহয় এইটো ঘৰ হয় তলতে আছে ঘৰ এইটো মজা আছে কোনো নাই দেখোন ৰুম বনাই এইটো ৰুমত ক'তো নাই এতিয়া বেলেগ এটা ৰুমলৈ যাম চব ৰুমত এবাৰ সোমাই চাইছোঁ আৰু জুই লাগি আছে যে বন ফায়াৰিং হ'ব এতিয়া তাত আমি এতিয়া জুই ফুৰাম একদম পূৰা ঠাণ্ডাত বহুত মজা লাগিব মই আহি আছোঁ Hello guys. Hello. Iya gole. Hello. আমি এতিয়া বন ফায়াৰিঙত আছো পুৰা মজা লাগিছে একদম ঠাণ্ডা একদম গৰম গৰম পাইছো চব একেলগতে বহি আছে এইফালে গান লাগি আছে একদম এতিয়া আমি ডান্স কৰিম ইয়াতে গাড়ী ক'ত গ'লি ইয়াত আছো ইয়াত আমি এতিয়া বন ফায়াৰৰ কাৰণে বহিছোহি চ' একদম পুৰা ঠাণ্ডা দিনত পুৰা ডাঙৰ মেজি নিচিনাকৈ জ্বলি আছে পুৰা মজা লাগিছে আমি এতিয়া ডান্স কৰিম গান বজাই এইবিলাক গান লগাই আছো ডান্স কৰিম আৰু এতিয়া আপোনাৰ ঘৰতে আছে এইফালে মই পুৰা একদম নাইট ফটোশ্বুট কৰাত ব্যস্ত হৈ আছো এইফালে কাষতে বন ফায়াৰিং হৈ আছে আৰু এইফালে ফটো তোলাত মই ব্যস্ত চবকে কবি কবি DSLR ফটো তুলি দিছো আৰু আমি থকা ৰিজৰ্টখনতে এজন ফৰেনাৰ আছিল আৰু সেই ফৰেনাৰজনে আমাৰ লগতে অলপ এনজয় কৰিলে আৰু আমি নচলালোঁ তেওঁ একদম 12 বাজিবলৈ হ'ল এতিয়াহে ডিনাৰ কৰিছোঁ আৰু ডিনাৰ কৰোঁতে বহুত দেৰি হ'ল আমি লগতে বন ফায়াৰিং কৰি লৈছোঁ অলপ নাচিলোঁ মেলিলোঁ একদম চকু উখৰি গৈছে দেখিছে একদম বহুত টোপনি হৈছে একদম পূৰা ভাগৰে মানে হেঁচা মাৰি থৈছে আৰু এতিয়া শুবলৈ লৈছোঁ আৰু ডিনাৰ কৰি আহি পিনি ডিনাৰ কৰা নেদেখালোঁ আৰু কি দেখালোঁ একদম মানে ইমানেই টোপনি ধৰিছে যে মই এবাৰ শুই ল'লোঁ তাৰপাছতহে একদম ডিনাৰ কৰিব গৈছোঁ আৰু সেইকাৰণে একদম ভিডিঅ' চিডিঅ' কৰিব মন নগ'ল আৰু এতিয়া শুবলৈ লৈছোঁ শুই যাওঁ আৰু তাৰ আগতে মই আপোনালোকক ৰাতিপুৱাতে আপোনালোকক মই যাব টাইমত অলপ ৰুমটোতো মই দেখাই দিম এতিয়া মানে বহুত বেয়া হৈ আছে ৰুমটো মই শুব লৈছোঁ যে সেইকাৰণে আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন হ'ব অতি সোনকালে পাই থাকে আৰু সিমানতে মই পুনৰ লগ পোৱাৰ আশাৰে মই স্নিগ্ধা সুমনে বিদায় লৈছোঁ আপোনালোকৰ পৰা আৰু মাজুলীৰ ভিডিঅ' পাই থাকিব আৰু আজি এটা ৰাতি হৈছে আৰু এটা ৰাতি থাকিম আমি তাৰ পাছতহে আমি যাম ইয়াৰ পৰা তাৰপিছত পাই থাকিব আৰু গুড নাইট কৈ দিয়া গুড নাইট গাইজ স্নিগ্ধাৰ কি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা দেই চেনেলটো লাভ ইউ কৰিবা দেই একদম মানে দেখিছেনে চকুকেইটা কেনেকুৱা হৈ গৈছে মানে বহুত টোপনি ধৰিছে মানে বহুত ভাগৰ লাগিছে আজি ফুৰি ফুৰি একদম আহিছোঁ আহিয়ে ডাইৰেক্ট মানে টুৰিষ্ট অফিচত দেখাইছোঁ আপোনালোকক ভিডিঅ'ত আৰু টুৰিষ্ট অফিচত সোমাই পিনি কাপোৰ চেঞ্জ কৰিছোঁ আৰু লগালগ আউনীআটী সত্ৰ গৈছোঁ আউনীআটী সত্ৰত গৈ পিনি একদম কমলাবাৰী সত্ৰত আৰু কমলাবাৰী সত্ৰাধিকাৰসকলক আৰু আটাসকলক তেনেকৈ লগ কৰিলোঁ আৰু লগ কৰি তাৰপাছতহে মানে আমি লাঞ্চটো খোজোঁ লাঞ্চটো কৰোঁতে মই 4 বাজিবৰ হ'ল এতিয়া লাঞ্চ কৰিছোঁ ভাবিছোঁ ইমান ভাগৰত আছোঁ আমি তাৰপাছত আহি
মানে গড়মূৰ সত্ৰত যোৱা কথা আছিলে কিন্তু যোৱা নহ'ল আৰু দেৰি হোৱাৰ কাৰণে তাৰপিছত ৰিজৰ্টলৈ গুচি আহিলোঁ আৰু আহি পিনি মানে অলপ আৰাম কৰিলোঁ আৰু যিকোনো তাৰপিছত এতিয়া হৈ যাওঁ আৰু ৰাতিপুৱা লগ পাম বাই বাই